কবিতাৰ শিৰোনাম কাজল প্ৰিয়া। আবৃত্তি পবিত্ৰ মেছৰ। তোমাৰ মেঘালী চুলি তাৰি মেলি ইউনিভাৰ্চিটিলৈ নাহিবা মিছ কাজল প্ৰিয়া। তোমাৰ চুলিৰ সুবাসত উন্মাদ হৈ পৰিব পাৰে প্ৰতিজোপা কৃষ্ণচূড়া। চিটিবাছত ঘূৰি ফুৰা উতনোৱা হৃদয়বোৰত বাজি উঠিব পাৰে প্ৰেমৰ ভায়লিন। শ্ল' মোচনত তুমি আহি থাকিবা, বতাহত হালি জালি নাচিব তোমাৰ কেশ চুকল। প্ৰত্যেকজন পদপথৰ যাত্ৰীয়ে লাগি চাব তোমাক, আৰু ময়ো একদম ফিল্মি ষ্টাইলত। মিছ কাজল প্ৰিয়া, তোমাৰ দুচকুত কাজল লগাই নাহিবা আবেলি পাণ বজাৰলৈ। সন্ধিয়াটো মায়াময় হৈ পৰিব, সন্ধ্যাৰাকে গুণগুণাব ভাল পোৱাৰ গান। প্ৰত্যেকখন কিতাপৰ দোকানত কিতাপৰ পৰা ওলাই আহি নৃত্য কৰিব প্ৰেমৰ কবিতাবোৰে, আৰু ময়ো একদম ফিল্মি ষ্টাইলত। মিছ কাজল প্ৰিয়া, মুঠতে মোৰ সন্মুখলৈ নাহিবা তুমি। নীলাবোৰৰ মাজৰ পৰা ছিঙি আনি মেঘৰ ফুল গুজি দিম তোমাৰ খোপাত। প্ৰতিবাদ কৰিলে নহ'ব, জানাই প্ৰেমিক কবি মই। শুনিছোঁ ইউনিভাৰ্চিটিৰ চগাবোৰে তোমাৰ ৰূপৰ জেউতি জাহ যাবলৈ উদ্বাউল হৈ থাকে। শুনিছোঁ তোমাৰ পিছে পিছে ৰাধাচূড়াৰ ফুলবোৰেও দেউতি গৈ থাকে। শুনিছোঁ তুমি ইউনিভাৰ্চিটিলৈ আহিলেই বয়জ হোষ্টেলৰ খিৰিকীবোৰৰ ঘূনে খোৱা কাঠতো প্ৰাণ সঞ্চাৰ ঘটে। মিছ কাজল প্ৰিয়া, জালুকবাৰীখনক বলিয়া নকৰিবা। শুনিছা কাজল, তুমি জালুকবাৰীখনক আৰু বলিয়া নকৰিবা।